হে ৰাম মৈত্ৰেয় বদতি শুনা ব্যাসৰ নন্দন কপিল হৰিৰ পিতৃ যেবে গৈলা বন হে ৰাম মাতৃৰ সাধিয়া প্ৰীতি পাছে ভগৱন্ত হেহি আশ্ৰমতে কতো দিন আছিলন্ত নৰ নকৰন্ত কিছু কৰ্ম বহিয়া থাকন্ত জাতু তত্ত্বপথ উদ্ভাৱক ভগৱন্ত হে নয়া পুত্ৰক দেৱী দেখি ৰংগমন ব্ৰহ্মাৰ বচন স্মৰি বুলিলা বচন হে ৰাম দেৱ হুতি বদতি হো নিয়ম শান্ত ইন্দ্ৰিয় পুখন্তে মই ভৈল মহাশ্ৰান্ত হে ৰাম তজু অনুগ্ৰহে আবে জন্মহীমা পাইলো এতে কেহে শান্ত চকু তোমাক দেখিলো হে ৰাম তমু গুণে অন্ধ চকু ইটো নৰসয় ভুজ যেন তাৰ অৰ্থে প্ৰকাশ কৰয় হে ৰাম আৰু মোৰ মোহ দূৰ কৰিবে জুৱাই অহম ভাৱ তুমি আশা কৰাই ৰাম তজু পাৱে হৰণ লৈ লুহু কৰি হার গোটেই মাকৰ কথা ভিতৰ সংশয়ত যু চেদন কোঠাৰ নমো নমো কপিল ৰূপ দেৱ হৰি প্ৰকৃতি পুৰুষ মুত কয়ো ভাল কৰে মা কেনেব পিতাক জ্ঞান ল'ব লাগে ল'ব লাগে নব চাওকচোন কি এটা আদৰ্শ দিছে ইয়াত সুপুত্ৰ হ'লে মাতৃও পুত্ৰ পৰা ল'ব পাৰে কিন্তু সুপুত্ৰ পৰা ল'ব পাৰে কিন্তু দেৱহত্যে গম পায় আগতে বাপেকৰ দিনত কৈ পঠিয়াইছে যে তই সৃষ্টি কৰিবলৈ তোৰ পৰাই সংসাৰখন হ'ব তোৰ পুত্ৰখিনি এজন ঈশ্বৰৰ জন্ম ল'ব বুলি কৈ পঠিয়াইছে সেই মনত ভাবি তুমি ঈশ্বৰ বুলি কৰ্মকাণ্ডৰ লক্ষণে বুজি পালে তেতিয়া স্বভাৱ চৰিত্ৰ বুজি পালে যে মোৰ পুত্ৰটো মানুহ নহওঁ কাৰণ তেওঁ দেৱতী নহয় জানো দেৱলত সংযুক্ত আছে নহয় আকৌ সেইকাৰণে তেওঁ বুজি পালে যে মোৰ পুত্ৰ নহয় মোৰ ঈশ্বৰ গতিকে ভাল কথা শুনিবলৈ হ'লে পিতাকৰ পৰা জ্ঞান ল'ব লাগিব এইটো আদৰ্শ দেখুৱাইছে
পিতাক ক'বি নে তই পুত্ৰ মোক ইমান ভাল কথা ক'বিনে নহ'ব মাতৃকো পিতাকে দিব পাৰে ল'ব পাৰে কাৰণ আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এজন বয়োজ্যেষ্ঠ এজন ল'ৰা বুলি আগা পিছা কৰে বহাই নিব আমাক বহাই নিব সৰুটো আহিলে সৰুটো আগত বহিলে তাৰমানে আগত কি বয়সৰ কথা নাই জ্ঞানৰ লগতে কথা এজনে কৈছে এজনে সুধিছে যে জন্মটোৱে বয়স নহয় বয়স কোনটো যিদিনাখনি ঈশ্বৰক চিনি পাবা যিদিনাখনি মই ঈশ্বৰক চিনি পাম সেইটোৱে বয়সৰ হিচাপ এইবোৰ 18 যায় এইবোৰ কাম নাই এইবোৰ মানে কাম নাই হিচাপ নাই কাৰণ এজন বুঢ়াই তেনেকৈ কাহিনীটো কওঁ নিব এজন বুঢ়াই যেনিবা কৃষ্ণই ক'লে এইবোৰ লীলাহে এইবোৰ আমালৈ কৰি আছে কৃষ্ণ অৰ্জুনক ক'লে অৰ্জুনে সুধিছে সঁচা আজি কোনফালে যাব বোলে সঁচা এটা কথা হ'ল আজি এই সঁচা কথা গাঁওখন যাওঁ বোলা সঁচা কথা গাঁওখন ফুৰিবলৈ যাওঁ এতিয়া সঁচা কথা অৰ্জুনটো চিন্তাই কৰা নাই আজিলৈকে সঁচা কথা গাঁও ক'ত আছে অৰ্জুন খতম হৈ গ'ল সেই প্ৰভু মোক চব মিছা কথা যাওঁ নি এইবিলাক মিছা কথা যাওঁ নেকি বোলে বোলা যাওঁ গৈ আছোঁ ওচৰত গৈ আছোঁ দুজন গৈ আছে আমনি লাগিছে চব মিছা কথা এইবিলাক চব মিছা কথা গৈ আছোঁ নেপায় সঁচা কথা গাওঁ লাষ্টত বুঢ়াজন দেখিলে নহয় লাষ্টলৈ আহিছে এতিয়া কৃষ্ণই কৈছে সখীও এই সঁচা কথা মই পালোঁ দেই পাইছোঁ এইয়া পাইছোঁ এই মই মানুহজন দেখিছোঁ মই সেইখন গাঁৱৰ সঁচা কথা মানুহ ৰখাই দিলে অতখন দেউতাকক সুধিলে দেউতাক কোনখিনি পৰা আহিছে এয়া এইখিনি পৰা আহিছোঁ তেওঁ অন্য ক'লে তুমি সোধাচোন তেখেতে ইমান খোজা হৈ বেমাৰী হৈ খোজা তেখেতৰ বয়স কিমান সোধাচোন বয়স কিমান সোধা বুঢ়া এতিয়া ক'বলৈ হ'লে পাপাই কিন্তু মোৰ বয়স এটা কম সঁচা কথা ক'বলৈ হ'লে মোৰ বয়স 12 বছৰ হৈছে ওজনটো চকুত থি খাই গ'ল এই কৃষ্ণই মোক ভাল কামলৈ আনিলে কঁকাল পৰা বুঢ়াজনে কৈছে মোৰ বোলে বয়স কথা এটা ক'বলৈ হ'লে 12 বছৰ হৈছে বোলে ওজনটো হতভম্ব হৈ গ'ল এতিয়া বুঢ়াই চালে মুখলৈ অৰ্জুনৰ মুখলৈ তুমি মোৰ বয়সটো শুনি বেছি খালা নেকি সঁচাকৈ বেছি খালোঁ দেউতা মই আপোনাৰ কথাখিনি শুনো আপুনি এই বুঢ়াজন লাখুটিলৈ আহিছে আৰু কৈছে বোলে মোৰ 12 বছৰ বয়স হৈছে হয় পাই সঁচা কথা কৈছে তোমাক এই যিখিনি সময় গুচি গ'ল এইখিনি মই সঁচা বয়স নহয় কাৰণ সেইদিন ধৰি মই ঈশ্বৰক চিনিয়ে পোৱা নাছিলোঁ কিন্তু 12 বছৰ হ'ল মোৰ শৰণ লোৱা বয়সটো শৰণ ল'লোঁ মই 12 বছৰ হৈছে বয়স লোৱা শৰণ লোৱা ঈশ্বৰৰ ওচৰত আঠৈ লোৱা মোৰ 12 বছৰে হৈছে গতিকে সেই তেতিয়া অৰ্জুনে আঠৈত খালোঁ খালোঁ কথাটো সত্য আমি এইখিনি আৰু আমাৰ হিচাপ নাই যেতিয়া নেকি শৰণ ল'ব শৰণ লোৱা দিনাখন আমাৰ বয়সটো যদিহে ব্যৱহাৰ কৰে শৰণৰ বাক্যখিনি তেতিয়াহে হ'ব আপুনি যদি ব্যৱহাৰ কৰে শৰণ লৈ যদি আশ্ৰয় লৈ শৰণক আশ্ৰয় বুলি কোৱা হয় আপোনাৰ ঘৰতে মই বা এখেতৰ ঘৰতে মই আশ্ৰয় ল'লোঁ মোৰ থাকিবলৈ জেগা নাই থাকিবলৈ মোৰ জেগা নাই তেখেতে ক'লোঁ বাপ মোক থাকিবলৈ জেগাখন দিয়ক জেগাত লাগিবই নহয় ৰাতি পিনি শুবলৈ খাবলৈ তেখেতে মোক জেগাখন দিলে তেখেতৰ ঘৰত দুদিন নোখোৱাকৈ ৰখা ল'ব নকৰাকৈ 3-4 পিছততো গৃহস্থ বেয়া পাব নহয় এখন কামখন কৰি দিয়া নাই মানুহটোৱে অকল খাইছে কামখন কৰি দিয়া নাই একো তেতিয়াতো নহ'ব তদ্ৰুপ আমি যিদিনাখন শৰণ ল'ম সেই শৰণ লোৱা দিনাখন আমি যদি শৰণৰ বাক্য প্ৰয়োগ নকৰোঁ তেনে হ'ব তেওঁক পঠিয়াই দিব শৰণৰ বাক্য প্ৰয়োগ কৰিব লাগিব শৰণ ল'বই লাগিব বিনা শৰণৰ ভকতি অতি ক'ব নহয় এইটো আমাৰ মূল কথা আমি এতিয়া আগতেতো বহুত শৰণ লয় কাৰণ বিয়া পতোৱা সময়তে শৰণ দিয়ে তাৰ ব্ৰহ্মপুত্ৰ সিপাৰে থাকি আহে শৰণটো মোৰ থাকি আহে এইটো শৰণৰ কথাই নাই কিন্তু আমাৰ 12 বছৰৰ পৰা আমাৰ শৰণ দিয়া এটা উপায় আছে ব্যৱস্থা দিছে আমাৰ গুৰু বিনাই দহাই কৈছে বিনা গুৰু চৰণত ভকতি অতি ক'ব নহয় আমাৰ থানত নোসোমাব এইবিলাক শৰণ ল'বই লাগিব শৰণৰ বাক্য প্ৰয়োগ কৰিব লাগিব পালন কৰিব লাগিব এইটো পালন কৰিবলৈ হ'লে খাদ্য অনাচাৰ এইবিলাক কৰিব নালাগিব যদি আমি খাদ্য অনাচাৰ কৰিবলৈ নিবিচাৰি কৰোঁৱে তেতিয়াতো শৰণটো নাথাকিব নহয় কিয় নাথাকিব ভগৱন্তই তেওঁক গ্ৰহণ নকৰে কাৰণ কেলৈ গ্ৰহণ নকৰে ভগৱন্তই বিশ্ব যিমান জীৱ জন্তু চব ভগৱন্তৰ সমান পুত্ৰ কোনো সৰু ডাঙৰ নহয় সমান চকুৰে চবকে চাইছে মৰম চেনেহ সকলোকে কৰিছে কিন্তু এটা বিশেষ কাৰণত এই মনুষ্য জীৱ জন্মটো একেবাৰে নুমলীয়াপুৰ ঈশ্বৰৰ নুমলীয়াপুৰ হ'ল মনুষ্য জীৱনটো কাৰণ 84 লাখ জন্ম হৈ আমি শেষত জন্ম হোৱাটো নুমলীয়া কৰা নহ'ব শেষত জন্ম নুমলীয়া হয় নহ'ব 84 লাখ আমি জন্ম ভ্ৰমণ কৰি আহিছোঁ আগতে গতিকে শেষতো নুমলীয়া হ'ল নাই নুমলীয়া হ'ল
এই নুমলীয়া পুৰটো সকলোৱে মন বাপেকে মন নকৰা থাকিব নহয়, বেছিকৈ চবতকৈ বেছি মন কম নকৰিব। সেই বুলি আমাৰ জলচৰ বাপৰ নুমলীয়া পুৰটোলৈ বেছি মন। এই নামলৈ যাব সময়ত এই নামলৈ যাব সময়ত কি এই নুমলীয়া পুৰটো এতিয়া দেউতা মোক লৈ যাবলৈ গাত যদি বোকা চোকা লেতেৰা বস্তু লগাই দিলোঁ ওচৰলৈ উঠিবলৈ ল'ব ল'ব আপুনি ল'ব ল'ব সেইবুলি আপোনাৰ ল'ৰাটোলৈ মৰম নাই নেকি? আছে কিন্তু নল'লে কিয় নল'লে? সেই অৰ্থ সেইবিলাকে যে নুমলীয়া পুৰ হ'লেও মৰমটো আছে কিন্তু কোচত ল'ব নোৱাৰোঁ, অৰ্থাৎ আশ্ৰয় মই দিব নোৱাৰোঁ। তদ্ৰূপ এই নৌকাখন আমাৰ নুমলীয়া পুৰ ইয়াত এখন সোণৰ নৌকা এখন, এইখন সোণৰ নৌকা ঈশ্বৰে সৃষ্টি কৰি দিলে। এই সোণৰ নৌকাত আমাৰ অমিত ভাণ্ডাৰ আছে, অমিত ভাণ্ডাৰ অমিতে ভৰপূৰ আছে। সেই অমিত যদি আমি তাত যদি আমি 20 টকা যদি খাব লাগিব কোনোবাই খাব লাগিব, অমিত খনত যদি আমি বেয়া বস্তু লগাই খাব লাগিব কোনোবাই। এক গাড়ী যদি ম'হ গাখীৰ নৈত পাৰ কৰাই আনে সাগৰত পাৰ কৰিলে তাত যদি 20 টকা পেলাই খাব লাগিব কোনোবা। তদ্ৰূপ আমাৰ এই নৌকাখনত যদি আমি যদি এটোপা অন্য দেৱৰ প্ৰসাদ ভৰাই দিওঁ, অন্য দেৱতাৰ প্ৰসাদ যদি আমি অকণমান ভৰাই দিওঁ দোকান কি হ'ব তেতিয়া? তদ্ৰূপ খাটাং কৰিছে গুৰুজনাই, অন্য দেৱী দেৱ নকৰিবা, দেহ নকৰিবা, তাই মূৰ্তিবোৰ নাখাইবা, প্ৰসাদ নাখাইবা, ভক্তি হইব বিবেচাৰ, অন্য দিয়া নাই। কিন্তু খাটাং লিখি দিছে কিন্তু আমাৰ গুৰুজনাই কিন্তু লিখি দিছে ভক্তি বিবেচাৰ অন্য নহয় অনাচাৰ হ'ব, অনাচাৰ হ'লে মোৰ নহয় দুহি অন্য দেৱ পূজা সিহে মোৰ দুহি। গতিকে লিখি দিয়াটো আমি নকৰোঁ। কোনটো কওঁ আমি কোনটো কওঁ আমি এই সন্তান জন্ম হ'লে দুৱাখনত বগৰীকাত দিয়াটো কৰোঁ আকৌ, সন্তান জন্ম হ'লে কোনো ভূত আহিব বগৰীকাত দিয়াটো কৰোঁ আকৌ আমি। আৰু ক'ত লিখা আছিলোঁ এইটো? লিখা আছিল ক'ত? নাই, ক'ত লিখা নাই হ'ব। এইবোৰ আমাৰ অন্ধবিশ্বাস, অন্ধবিশ্বাসটো আমি পালন কৰোঁ কিন্তু ঈশ্বৰে যদি লিখি দিলে নকৰোঁ। সদায় কৈ আছে যে সদায় কৈ আছে গুৰুজনাই লিখি 4খন বেৰ দিছে, গুৰুজনাই 4খন বেৰ দিছে আমাক। যেনেকৈ মন্দিৰটোত 4খন বেৰ থাকে আমাৰ 4খন বেৰ দিছে, 4খন বেৰ পাৰ নহ'ব কিন্তু 4খন বেৰ পাৰ কিন্তু অসুবিধা আছে। আমি কৈ দি যাব ভাগৱত ব্যাখ্যা কৰিছোঁ, আমি ভাগৱত শুনিছোঁ, ডাঙৰ ডাঙৰ ব্যাখ্যাকাৰীয়ে ভাগৱত দিয়েহি, নামঘৰে আমাৰ বিভিন্ন ভাগৱত অখণ্ড ভাগৱত হয়। কিন্তু আজি গাঁওখনত একেটা নামঘৰত দুটা খেল কিয় হৈছে? একেটা নামঘৰত দুটা খেল কিয় হৈছে? একেটা প্ৰাথমিকতে আকৌ শ্ৰীমন্ত শংকৰ প্ৰাথমিক কেনেকৈ দুটা হৈছে? কিয় হৈছে? এইবোৰ আমি ভাবিব হ'ল। ভাগৱতৰ আলমলৈ আমি দুআষাৰৰ কথা ক'ম আপোনালোকক, ভাগৱতৰ ব্যাখ্যাকাৰ আলমলৈ আমি দুআষাৰৰ কথা ক'ম আপোনালোকক, শুনিব শুনি যাব। একেটা খেলতে দুটা শংকৰ সংঘ নামঘৰ হৈছে। ইটো সংঘ নামঘৰ প্ৰাথমিকত নাম হ'লে ইটো প্ৰাথমিক নামঘৰ নাযায়। এতিয়া মই ভাগৱত অখণ্ড ভাগৱত গাই গাই ডাঙৰ ডাঙৰ ব্যাখ্যাকাৰ আনি আমি ধুনীয়াকৈ কি হৈ যাম? এই নহয়, সচেতন হ'ব হ'ল। আমি প্ৰজন্মৰ চিন্তা কৰিব হ'ল। এতিয়া আমাৰ অকল ভাগৱত ব্যাখ্যা কৰিলে নহ'ব, আমি এই দৰ্শনবিলাক চাব লাগিব যে বাপ এইবিলাক চাব লাগিব। কাৰণ আমি কি হৈছোঁ, আমি মানে নিজে কি হৈছোঁ। আমি মোৰ ল'ৰাটো মই ভাগৱত ব্যাখ্যা কৰোঁ, পদ্ম বৰাই নাম ল'বলৈ আহিছে, ধুনীয়াকৈ দবা উদ্বোধন কৰিছে। মোৰ ঘৰখন কি কৰিলোঁ ডাঙৰ কথা কিন্তু মোৰ ঘৰখনত আদৰ্শ আছে নাই? আদৰ্শবাদী ব্যক্তিয়ে যদি কথা নকয় কোনো বন্ধ কৰিব। মোৰ ঘৰতেই নাই আদৰ্শ, মই বাহিৰত কথা ক'লে হ'ব লাগিব, গ্ৰহণ নকয়, কেতিয়াও নকয়। সেইবুলিয়ে নিজে আদৰ্শ যদি কোৱা নাই আকৌ দেই, এইবোৰ নিজক নিজে চিন্তা কৰিব লাগিব, নিজক নিজে চিন্তা কৰা। হৰিক ভজা ভাই, হৰিক ভজা, হৰিক নভজিলে পাবা মজা। এই হৰি মানে এইটো হৰি কথা কৈছে, এই হৰিটো ভজিবলৈ কৈছে। হৰিলে ঈশ্বৰটো বাৰে দিয়া, এই হৰিটো ভজা। এই হৰিত 14জন সাক্ষী আছে, 14জন সাক্ষী আছে, কোনেও কাকো ঠগাব নোৱাৰিব। কিন্তু চকুৰে আমাৰ দিছে ভগৱন্ত মোক চাবলৈ, মাথাটো দিছে আমাৰ ঈশ্বৰ ভজিবলৈ। আমি এই মনুষ্য পালোঁ আৰু মনুষ্য যে পাম তাৰ মানে নাই। কাৰণ মনুষ্য জন্ম মাত্ৰ 4বাৰ দিয়ে, 3বাৰ দিয়ে দেই। আৰু 3বাৰটো শেষৰবাৰ নে প্ৰথমবাৰ কেনেকৈ জন্ম হয় নহয়? মনুষ্য জন্ম 3বাৰ যদি পাইছে ভাগৱতত দিছে, আমাৰ শেষৰবাৰ নে প্ৰথমবাৰ কেনেকৈ জন্ম? গতিকে এতিয়া ভাগৱতৰ ব্যাখ্যা কপিলদেৱৰ আখ্যানটো কিয় দিছে ইয়াত? ভক্তি মাৰ্গত দিছে, একদম ভক্তি মাৰ্গত একদম গৃহ তত্ত্ব আছে ইয়াত, গৃহ তত্ত্ব আছে মানে। এই তত্ত্বখিনি ওপৰলৈ চালে কথা মানে নামত নামটো কি হ'ল? দেৱহতী সতৰ উপায়। এতিয়া ইয়াতে বসন্তী ব্যাখ্যা কৰিব নোৱাৰিম। এই গোটেই ধৰ্ম, গৃহস্থী ধৰ্ম
আচল স্বাধীনতা শক্তিটো আছে প্ৰত্যেক ব্যক্তি আগতে কথা কৈছোঁ ধৰ্ম সংৰক্ষণ কৰিব পাৰিব মাত্ৰ আগতে বাপ ঘৰ উদ্ধাৰ কৰিব নোৱাৰে বাপ গৰাকীৰ পৰা আইসকল উদ্ধাৰ হোৱা কোনো পাতনি নাই কিন্তু বাপৰ পৰা আইসকল গতি পোৱা কোনো পাতনি নাই গম পাই নেকি আইসকলৰ পৰাহে সকলোৱে গতি পোৱা পাতনি আছে নাই বাৰু বাপৰ পৰা আইসকলে পোৱা পাতনি আছে নেকি নাই গতিকে সকলো প্ৰত্যেক গৃহস্থই একেবাৰে স্বাধীনতা শক্তিটো আছে প্ৰথম প্ৰত্যেক গৃহস্থই আইসকলে পৰিৱেশটো একদম মধুৰ কৰিব পাৰিব আইসকলে ঘৰখন ভাল কৰিব পাৰিব আইসকলে ঘৰখন পৰিৱেশটো বেয়া কৰিব পাৰিব এটি সন্তান এই কঠিন যেনেকৈ জন্ম হৈছে প্ৰভু ভগৱন্ত তেনেকৈ আজিকালি আজিৰ দিনত চব জনা হ'ল চব বুজিব পৰা হ'ল কোনটো বা কোনটো ভাল আমি জানিব পৰা হ'লোঁ আজিকালি সকলো পাইছোঁ যেনেধৰণে পুত্ৰ জন্ম দিম তেনেধৰণে পাৰিম মই বোলে এইবাৰ মই পলাশ পুত্ৰ জন্ম দিম পলাশ পুত্ৰ জন্ম দিব পাৰিম খাটাং আৰু লৈ কৰিব নোৱাৰে কোনো এইটো খাটাং কিন্তু মোৰ ঘৰখন বৈকুণ্ঠাস্তম কৰিব পাৰিম বৈকুণ্ঠ কৰিব পাৰিব খাটাং আইগৰাকী তাৰ বাহিৰে কোনেও নোৱাৰে গতিকে আইসকলক সেইকাৰণে শ্ৰীমন্ত শংকৰদেৱ সংঘয়ে আইসকলক একদম প্ৰাধান্য সকলোতে চৰকাৰে দিছে সাধাৰণ অকল আইসকল ঈশ্বৰে বাদে দিয়কচোন আমাৰ সংঘৰ বাদ দিয়ক চৰকাৰে দিছে চৰকাৰে একদম ভাত খোৱাৰ পৰা ধৰি কাপোৰ কিনাৰ পৰা ধৰি চব সত্ৰটো আইসকলক দি দিলে আইসকলে এতিয়া চুলি কাটিলে পইচাও পায় কিন্তু আমি আকৌ পইচা দিবহে লাগে হয় নহয় আইসকলে চুলি কাটিলেও পইচা পায়হে পায়নে বাৰু আমি আকৌ চুলি কাটিলে পইচা গোটেই প্ৰাধান্য আইসকলক দিয়ে গতিকে চব সেইবুলি আকৌ আইসকলে কি হ'ব আইসকলে নিজক পাৰিবলৈ নহ'ব নহয় নিজক পাৰিব নহয় গতিকে এখন ঘৰ প্ৰত্যেক ব্যক্তি আইগৰাকীৰ দায়িত্ব আছে স্বামীজনক ভাল কৰিব পাৰিব পুত্ৰসকলক ভাল কৰিব কাৰণ পুত্ৰসকলৰ 24 ঘণ্টা 18 ঘণ্টাই মাক এটা 18 ঘণ্টাই মাক এটা ঠিক তেনেধৰণে ভগৱন্তই মোক কৈছে তিৰোতাগৰাকীয়ে ঘৰখন যেনেকৈ বেছিকৈ পায় এই ভগৱন্তই ভকতক আশা কৰে সেইটো কয় তহঁতি মোক দিনটোত 5 মিনিট চিন্তা কৰোঁ গোটেই ঘটনাখিনি টাইমখিনি তহঁতকে দিলোঁ আৰু গোটেই একাদশ ইন্দ্ৰিয় তহঁতকে দিলোঁ চলি থাক চকু নাক কাণ মুখ হাত কৃষ্ণ লিংগ চব দিছে কিন্তু মোক এটা ইন্দ্ৰিয় মোক দিয়ে 10টা ইন্দ্ৰিয় তহঁতক দিলোঁ তহঁতি 10টা ইন্দ্ৰিয় কি কৰ কৰি খাই থাক মই তাত আপত্তি নাই কিন্তু মোক নোপাহাতো মোক এটা ইন্দ্ৰিয় দেচোন সেইটো কি ইন্দ্ৰিয় বাৰু কওকচোন মন নহয় সেইটো মনটো খুলিছে মাত্ৰ তহঁতি মোৰ চব কাম কৰি থাক বিষয় চলি থাক বিষয় নহ'লে সংসাৰ নহ'ব বিষয় লাগিব পুত্ৰ ধন টকা পইচা ইত্যাদি সকলো লাগিব বা সকলো ঘৰত শুনা ধনঞ্জয় ধন নহ'লে কাৰ্য নিশিকে আজিকালি চব গুৰুজনই গুৰুজনই কৈ থৈ গ'ল গুৰুজনে কেনেকৈ কৈ থৈ গ'ল অন্য ধৰ্মত কিন্তু এনেকৈ অৰ্থ অৰিহণা আগবঢ়োৱা নিয়ম নাই কোনো কিন্তু গুৰুজনাৰ আদৰ্শত অৰ্থ আগবঢ়োৱা নিয়ম দেখুৱাই গৈছে পায় এই অৰ্থ লাগিব কিন্তু ধন নহ'লে কাৰ্য গুৰুজনাই দিছে বুলিছেনে কিয় দিলে অনলাইন নাই কিন্তু গোৱাপানৰ লগত পইচা আগবঢ়োৱা কোনো নাই আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘত ধৰ্মত আছে এতিয়া মহাপুৰুষা ধৰ্মত আছে মানে শ্ৰীমন্ত শংকৰদেৱ সংঘ বুলি ক'লে ভুল হ'ব মহাপুৰুষা ধৰ্মত অৰিহণাটো আগবঢ়োৱা নিয়ম আছে বেলেগত নাই কেনেকৈ ধন টকা পইচা ইত্যাদি কিয় লাগিব আমাক কিয় লাগিব মই এটা ক'লোঁ নহয় যে এখন নাও যিমানে সোণৰ বলক লাগিলে পানী নহ'লে চলিব নাপাব পানী নহ'লে চলিব নেকি নাওখন নহয় যদি পানীখিনি নাও সোমাই যায় কি হ'ব তেতিয়া যদি পানীখিনি নাও সোমাই যায় তেতিয়া কি হ'ব নাওখন তল যাব নাপাব পানী নহ'লে নাওখন নচলে চবটো পানী যদি নাও সোমাই যায় ডুবি যাব চব ডুব আমাৰ এইখন ভৱসাগৰ কৈছোঁ এখন জলসাগৰ এখন ভৱসাগৰ এই ভৱসাগৰ আমি আকৌ দেখোন এইখন নাও আমাৰ নাওখন চলিবলৈ পানী লাগিব যেনেকৈ নাও চলিবলৈ পানী লাগে আমাকো পানী লাগিব পানীখিনি কি আমাৰ ধন টকা পইচা পুত্ৰ ভাৰ্যা ধন ইত্যাদি সমস্ত বিষয়ত চলা এইখিনি পানী চল জানিব এই পানীখিনি নহ'লে আমাৰ নৌকাখন নচলিব যদি পানীখিনি এই নৌকাখন পানী ভৰাই নাহিলে বিষয়খিনি বহাই দিওঁতে কি হ'ব সেই নাওখন ভৰাই নাহে আমাৰখন ডুবি যাব নাযাব যাব ন তত দিয়ক বোপাহা তহঁতি টকা পইচা চব ঘৰত কিন্তু অকণমান মূৰে চাবি অকণমান মূৰে চাবা শুদ্ধ কামত আগবঢ়াবা অকল তোমালোকে এই পোতা পুখুৰীকে পুতিবলৈ নিবিচাৰিবা
তুমি তোমালোকে ঈশ্বৰৰ প্ৰতি আগবঢ়াবা কোনোবা এটা যিমান পাৰা সেয়াই হ'ল দান সেয়া দান সেই দান বহুত মই অকণমান ক'ম বাপেটো কৈছে ভালেই এই মানে আমি গোটেই ধৰণৰ পৰা তেওঁক যদি আমি যিমানেই কৰ্ম নকৰোঁ দিয়ে আমি মনটোক তেওঁৰ লগতে থাকিব আৰু কামখিনি কৰি থাকোঁ মাৰি থাকোঁ সত্যাগ্ৰহ ধৰণৰ কাম কিন্তু মনটো কিন্তু তেওঁৰ লগত থাকিব মনটো সেইটো কাম কৰোঁতে যে মনটো ৰাখি থাকিও সহজ নহয় আমি কামতহে মন দিওঁ নহয়নে সোনকালে কেনেকৈ হওক এই ভাল কেনেকৈ হওক এই বেয়া হৈছে কিন্তু আমি তেওঁক জীয়াই থৈ দিব লাগিব সেইটো কাৰণে গুৰুদা প্ৰথম গুৰু ভাগ বৰগীতকে লিখিছে প্ৰথম গুৰুটো মনত লিখিছে মন মেৰি মৰণে তই হয় বৰগীত প্ৰথম লিখিছে গুৰু নাই মনত হে লিখি নাই মনত প্ৰথম গুৰু নাই জগত গুৰু শ্ৰীমন্ত শংকৰদেৱে প্ৰথম গুৰুৱে পদটো লিখিছে মনত লৈ পিনি কিমান চোৱাচোন ইমান তাৎপৰ্য কথাবিলাক কিয় লিখিলে মনৰ মৰি হয় অন্যত বৰগীত লিখি পাৰিলেহেঁতেন অন্য এটা দিব পাৰিলেহেঁতেন নহয় গতিকে মনে হ'ল মনে কৰি মনৰ লগতে জীৱ সংযুক্ত হৈ আছে মনে যিটো কৰে জীৱে সেই বোলে কৰোঁ মনে জীৱে বোলে মই মৰোঁ মন আৰু জীৱ পাৰ্থক্য নাই মনে কৰা কামখিনি জীৱই ভোগ কৰে মনে কাম কৰাখিনি জীৱই ভোগ কৰে সেইকাৰণে কৈছে একে বৃক্ষই দুই পক্ষী ৰূপে গুণে সম দেখি এজোপা গছত দুজনী চৰাই আছে একে বৃক্ষে দুই পক্ষী ৰূপে গুণে সম দেখি ৰূপ গুণ চব সমান দুয়ো সখী নিৰন্তৰ সেই চৰাইটা একেৰাহে সখী হৈ থাকে এক পক্ষী ফল খায় তবু নিতে শুকাই যায় নেখাই পক্ষী সিটো থুলন্ত যিটো পক্ষী দুটা পক্ষী এটা পক্ষীয়ে ফল খায় সি দিনক দিনে শুকাই যায় আৰু এটা পক্ষীয়ে ফল নাখায় সি দিনক দিনে নতুন হৈ আহি থাকে এয়া হ'ল জীৱাত্মা পৰমাত্মা অৰ্থাৎ এই বৃক্ষজোপাত দুটা পক্ষী কিমান বৃহত্তত্ব আছে ইয়াত আছে নহয় সেইকাৰণে মনে যিটো কৰে জীৱনত মন আছে আকৌ মনে যিটো কৰে দিব বোলে মই মোৰ মনে যিটো খাই দিব মই বোলে খাওঁ মনত য'ত যাই দিব মই বোলে যাওঁ মন য'লৈ যায় জীৱ তালৈ যায় কিন্তু মনে যিটো কৰে জীৱই ভোগ কৰে কাৰণ কেলৈ কৰে মনটোৱে কৈছে সেই মানুহৰ পকা কল থকা আছে দেই আহিব লাগিব আজি লাগিব মনটো গ'ল মনটো গৈ পেলাই আনি কল থকা আনি খালেই নহয় খোৱাৰ পিছত জীৱক ধৰিল নহয় এতিয়া জীৱক ধৰিল নহয় জীৱ হেৰি ধৰিল মনক ধৰিল নহয় তই কেলৈ কল থকা বোলে মই গৈছিলোঁহে মই চিকা নাই হাতখনে ছিঙিলে হাতক ধৰিলে এই তই কল কেলৈ আনিছিলি বোলে মই কল আনিছিলোঁ নহয় মই ভৰিকেইটাই গৈছিলোঁ ভৰিকেইটা ক'ব তই কেলৈ গৈছিলি বোলে মনটোলৈ পঠিয়াই দিব এতিয়া মনটো গ'ল আকৌ হয় নহয় মনটো গ'লগৈ মনে সকলো ব্যৱস্থা মনে কৰাৰ লগে জীৱ ভোগ কৰে দেই মনে কৰাৰ লগে জীৱ গতিকে মই বাহিৰত গৈছিলোঁ বাৰু আমি সমানেতো লৈ যাব নোৱাৰোঁ মানে বুজাটো ল'ব নোৱাৰোঁ তাতে বাহিৰে ভিতৰত যাব লাগিব নাই নাই অকণ দৰকাৰ ব্যাখ্যা নকৰি যাব অকণ ব্যাখ্যা পাছকে নহয় পাহৰি যাব নহয় মাতৃৰ বাঞ্ছিত শুনি কৃপাময় মনে প্ৰভু অভিনন্দা কৰি আশ্ৰয় অল্প সাহায্য কৰি লন্ত ভগৱান শুনা প্ৰত্যুত্তৰ মাৱ হোয়া সাৱধান হে ৰাম যি যুগ কৈছো পূৰ্বে ঋষি সমস্তত তাক আজি তজু
কৰিবুবে কত ৰাম হিযোগ অধীন চিত সংযমৰ জ্ঞান চিতেহে জীৱৰ বন্ধ মুখৰ নিদান ৰাম বিষয় হত ভৈলে আতিবদ্ধ হৈ মন শুদ্ধ হেতু ভক্তি বিনয়ান নাই মনৰ বিনে এতিয়া মনৰ বিনে হ'লে ভক্তি মনক যদি দমন নকৰে আপুনি ভক্তি কেতিয়া হ'ব নোৱাৰিব নাই বাৰু মানে মনটো দমোৱাটো কলিৰ লোক এই পকা পাত খায়ো বিশ্বামিত্ৰ আদি ঋষিসকলে পকা পাত খাই মনটো দমাব পৰা নাছিলে কিন্তু কলিৰ যুগত ভালকৈ লাহি চাউলৰ অন্ন খাই গাখীৰে ঘিয়ে খাই মনটো দমাব পৰাটো বৰ ডাঙৰ কথা কিন্তু যদি আমি আধ্যাত্মিক জ্ঞানত যাওঁ আধ্যাত্মিক জ্ঞানটো বৰ সহজ আধ্যাত্মিক জ্ঞানটো ক'লে বহুত দুষ্কৰ ভাৱ এটা আহে কাৰণ সহজ হৈ পৰে বহুত জটিল কামবোৰ সহজ হৈ পৰে কেনেকৈ হয় তাৰ এটা উদাহৰণ শুনিব আপোনালোকে যে এটা পৰুৱা গুৰি পৰুৱা একেদিনাই গুৱাহাটীৰ পৰা পাবহি নিব নাপায় নল'ব কখনো কেতিয়াও নাপায় তদ্ৰুপ কলিযুগৰ লোকৰ মনটো দমাব পাওঁ তেনেকুৱা সেই সমান এটা গুৰি পৰুৱাই একেদিনাই গুৱাহাটীৰ পৰা নিব নাপায়হি কলিযুগৰ লোকৰ মনবিলাক দমাব পৰাটো সিমান টান কিন্তু একেবাৰে সহজ কেনেকৈ সহজ হ'ল চাওকচোন আধ্যাত্মিক জ্ঞানবিলাক কেনেকুৱা দুষ্কৰ এই গুৰি পৰুৱাটোৱে যদি এই গুৱাহাটী যাত্ৰী কাপোৰ আচলত ধৰি যায় গৃহস্থী আচলত ভালকৈ একেটা পাবহি নাপায় ঘূৰি পিনি আহিব নাই পৰুৱাটো পাবহি নাপায় একেটা পাবহি নাপায় তদ্ৰুপ যদি পৰুৱাটোৱে আহোঁতে বাটত কাপোৰটো আচলতে এতিয়া কি হ'ব তেতিয়া কি হ'ব পৰুৱাটো কি হ'ব তাতো অৱস্থা কি হ'ব নেপাহি নল'ব এইবোৰ আধ্যাত্মিক জ্ঞান দেই সেইদৰে আমি মনটোক নমাব পৰা বহুত জটিল যেনেকৈ আমি বৈকুণ্ঠগামী হ'বলৈ হ'লে যেনেকৈ গুৱাহাটী উদাহৰণ দিছোঁ আমি বৈকুণ্ঠগামী হ'বলৈ হ'লে বৈকুণ্ঠগামী যাত্ৰীয়ে কাপোৰ ধৰিব লাগিব সেইজন কোন এতিয়া বৈকুণ্ঠগামী যাত্ৰীজন কোন এতিয়া জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ তেওঁ আমি যাবলৈ হ'লে কাপোৰ ধৰিব লাগিব নালাগিব ধৰি পিনি যদি বাটতে এইটো কি হ'ব আমি তদ্ৰুপ আমিও জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শৰণ লৈ যদি আমি অন্য দেৱতা দেৱী পূজা কৰি যদি আমি অন্য প্ৰসাদ খাওঁ অন্য ব্যৱস্থা কৰোঁ তেনেহ'লে এই পৰুৱাৰ নিচিনা হ'ব তাৰ পথ বস্তু একো চিনে লাগি আহিব ঘৰলৈও নাপাওঁ সেই গুৱাহাটীৰ পৰা আমাৰো তেনেকুৱা হ'ব আমিও যদি গুৰুজনাই ধৰি লোৱা হে প্ৰভু তোমাৰ গুৰিত ধৰি লোৱা তোমাৰ ওচৰত ধৰি লোৱা আৰু নাই এৰিব নাই আৰু নিনিব নিনিয়ে এৰিব নেকি গুৰুৱে লৈ যাব নিব নব সেইটো সত্য হৈ যাব এইটো সত্য হ'লে সেইটো সত্য হ'ব নোৱাৰিব যাক মই মৰম কৰোঁ সেই মৰম কৰা দিনে মোক মৰম কৰিব নকৰিব কৰিব নব যাক মই মিছা এটা কওঁ সি মোক ভাল পাব নব সেইটোতো সত্য কথা নহয় তদ্ৰুপ আমি 12 সত্য একদম চকন লাগি 12 সত্য খাই আমি গুৰুজনাৰ ওচৰত শৰণ লৈছোঁ তেওঁতো তোমাক কোৱা নাছিলে মোক লাষ্ট সত্য খা বুলি কৈছিলে নেকি গুৰুৱে কৈছিলে নেকি কথা নাই কান্দো নাই ইমান কামত থকা গুৰুজনক মাতি আনিলা তুমি তেওঁ সময় নাই থাকিবলৈ তুমি মাতি আনিলা গুৰুজনক মই আহক আমাক গুৰু এভাগ প্ৰতিষ্ঠা কৰিছোঁ লগতে গাঁওখনৰ মানুহ মাতিলে বাবু আহক মই অকলে মাতিলেতো গুৰুজন নাহে আপোনালোকেও আহি মোক সহায় এটা কৰকচোন মই সদায় তেওঁ চৰণ সেৱা কৰিম তেনে সত্য খাই নামখা পাতি আসন প্ৰতিষ্ঠা কৰি সেই ব্যক্তিসকলে যদি মোৰ বাচ্যাবিলাক তেনেকুৱা হ'ব দেই মোৰ বাচ্যাবিলাক তেনেকুৱা হ'ব বেলেগ ধৰণৰ সেই ব্যক্তিসকলে যদি অন্য দেৱতা পূজা কৰি অন্য দেৱতালৈ যায় তেওঁতো অধৰ্ম গ'লেই এই ভকতসকলে মাতি আনিছিলোঁ সাঁচি কৰি কি হ'ল আমাৰ হৈ আছে কাৰণে কৈছোঁ দেই কি হৈ আছে সেইকাৰণে আমি যিমানেই ভাগত নাযাওঁ কিয় গাঁৱত যিমানেই ঢোল নবজাওঁ কিয় যিমানেই ভাগত শুনিছোঁ আমি যদি আধ্যাত্মিক জ্ঞানলৈ দৰ্শন নাহোঁ আমি ইজনে এজনক যদি মৰম কৰিবলৈ নিশিকোঁ আমাৰ এতিয়া নামতিজন হ'লেও দিগদাৰ পাঠেৰিজন হ'লেও দিগদাৰ
অসুবিধা হৈ যায়। গতিকে এইবিলাক আমাৰ নিজৰ কথা আছে দেই, সেইকাৰণে কৈছোঁ এই কথাবিলাক আমি এৰিব হ'ল। আমি সদায় আনন্দমুখী ভকতক হাঁহি মুনি মাতিব লাগে। কৃষ্ণ বাপ আহিলনে? আমাক এইটো কেলৈ দিলে বাৰু? গুৰুজনাই এই আদৰ্শটো শ্ৰীমন্ত শংকৰদেৱক কিয় দিলে বাৰু? এইটো কি মোৰ প্ৰথমতে শ্ৰীমন্ত শংকৰদেৱ সংঘত সোমাওঁতে মোৰ হাতখন ওপৰলৈ নাহেই, লাজেই লাগে দেখিছে এনে চাওঁ হাতখন এখন বোলে একদম বলে আহে আৰু দেই হয় দেখিছে বা কোনোবাই। কিন্তু এতিয়াতো এই বস্তু কিয় দিলে বাৰু? কাৰণ চাওক, আমি সকলোৱে সাংসাৰিক জীৱ, আমি গ্ৰাম্য কথা পাতিবই লাগিব, লাগিব নালাগে? বিষয় সংসাৰ কথা পাতিবই লাগিব। পাতত লগ পালে তোমাক ক'বা ল'ৰাটো কেনেকুৱা ভালনে, ছোৱালী আনিলেনে, বা ছোৱালীজনী সুধিব তোমাৰ ছোৱালী দিলানে, ভাল ল'ৰা এটা ওলাইছে, কিবা খেতি কেনেকুৱা হ'লে বিষয় কথা নাপাতিম, বিষয়তে পাতিবই লাগিব। সেইটো দুখ নহয়। কিয় দিলে আমাক? দেখাৰ লগত প্ৰথমতে কৃষ্ণ ক'ল নাহিব, কৃষ্ণ বাপ কৃষ্ণ ক'ল নাহিব, ক'ল নাহিব চিধাই সেইখিনি কথা নাপাতো। আমি চিধাইতো আমি সেইখিনি কথা নাপাতো, পিছতহে পাতোঁ। প্ৰথম কওঁ কৃষ্ণ বাপ কোনখিনিৰ পৰা আহিলে, তাৰপৰা ৰ'লোঁ, ৰোৱাৰ পিছত কথা পাতিলোঁ। যাব সময়ত আমি কওঁ নক'ব কৃষ্ণ বুলি, বাপ দিয়কটো কৃষ্ণ কৃষ্ণ আগে গৈ কৃষ্ণৰ নাম হ'ল নহ'ব। এই বাতৰিতে বিষয় কথা নোহোৱালে গোটেইখিনি কৃষ্ণময় হ'ল। এইবোৰ দৰ্শন সকলো গ্ৰাম্য হয় নহয়? আগত পিছত যে কৃষ্ণ হৈ গ'ল, এইখিনি কথা দৰ্শন পাতিব নালাগে নে? পাতা, তোমাৰ ঘৰৰ কথা পাতা, ঘৰুৱা কথা পাতা, সংসাৰ কথা পাতা, কিন্তু প্ৰথম কৃষ্ণ কৰিব লাগিব, হয় নহয়? এইবোৰ অভ্যাস কৰিব লাগে। আমাৰ অট'মেটিক আহি যায়। আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ভকতৰ আজিকালি ভকতটো বাদেই দিয়ক, যুৱসকলো আহিছে, আচৰিত কথা, যুৱসকলো আজিকালি এনেকৈ কৰে। কয় নকৰিব? গাভৰু ছোৱালীবিলাকক এনেকৈ কয় নকৰিব? কমটি কথা নব, শ্ৰীমন্ত শংকৰদেৱ কমটি এটা হেৰি নেব, আদৰ্শ নেব। এই আদৰ্শ আমাৰ যদি গতি নাহে আৰু বেলেগত আহিব নেব। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আদৰ্শত যে আমি উপায় নাপাওঁ, বেলেগ উপায় পাবলৈ পথ আছে নে? আমাৰ কোনো পধ্যেই নাই। আমাৰ ইমানেই ভাগ্য ভাল, ধন্য ধন্য কলিলোক, ধন্য অনুবাদ কলিযুগ, নৰকাই, হৰিনাম, ভাৰতবৰী, এই চাৰিটা সংযোগত আমাৰ ধন্য মানে সীমা নাই আমাৰ। তাতো আকৌ নাপালোঁ নহয়, তাক পালোঁ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ পালোঁ, 5টা হ'ল নহয়। ভাৰতবৰী, নৰতনু, কলিযুগ, মনুষ্যকাই পাওঁতে আমাৰ হৈ গ'ল। কাৰণ আমি ভগৱন্তৰ পৰা পুণ্য লাগিছিলোঁ, ইমান কোটি কোটি জন্মৰ ভিতৰত আমাক পৃথিৱীলৈ দি পঠিয়াইছে। সেই আদৰ্শটো ক'ৰ পৰা পাইছোঁ আমি? গৰ্ভত মাতৃ গৰ্ভত থাকোঁতে সন্তানবিলাক কেনেকৈ থাকিব? চাওকচোন আমি কেনেকৈ আছিলোঁ বাৰু? নহয় বাৰু, কেনেকৈ আছিলোঁ? তাত কি কৰি আছিলোঁ আমি? চাওকচোন ইমান সত্য কৰি আমি গৰ্ভত তাত হৈ প্ৰভু আমাক বাঢ়ি কৰি দিয়ক। আমি তোমাক ভজিম, তোমাক ভজিবলৈ আহিছোঁ প্ৰভু, তোমাক ভজিম। তুমি যেতিয়া আমাক ইমান মৰম কৰিলা, ভাৰতবৰ্ষত 9 তনু দিলা, আৰু 9 মানুহ দি মই তোমাক ভজিম, আমাক বাঢ়ি কৰি দিয়ক। আমি বাঢ়িছোঁ 10 দিন গ'লে কোনোবাই উপজিলা পুত্ৰ দিন বহুত দুখ পায়, মাধুৰী মায়া পায় ভয় নভজিলা অৱশ্যে হয় চিহ্নটো ৰহিলা, হয় নহয়? ফলপে পুত্ৰকণে ডালৰ ভাগি পৰে, কালপে সংসাৰৰ পক্ষী বাস কৰে। কালটো হ'ল পক্ষী, আমাৰ ফলবিলাক ডাঙৰটো আছে, সৰুটো বেছি কওকচোন। মানুহে কয়হে মানে বুঢ়া হ'লে মৰে বুলি, সঁচা নি কথা? মিছা, চব মিছা। মানুহ বৃদ্ধ হ'লে মানুহ নমৰে, ডেকাতে মৰে, ল'ৰাতে মৰে, গৰ্ভতে মৰে, মৰাটো বুদ্ধি হ'লে নহয়। আমি ভাবোঁ মানুহ মৰিব লাগে। কোনোবা বাৰু বুঢ়া হ'লে কয় নি বাৰু মোৰ বুঢ়া হ'লে মই মৰিছোঁ দেই, কয় নেকি কোনোবাই? মোৰ 80 বছৰ হ'ল মই মৰিব হ'লে মৰি দিওঁ, কয় নেকি? চব মিছা কথা, ভ্ৰম, এইবোৰ ভ্ৰম। আমি মৰাটো এই দণ্ডে আমি কেতিয়া মৰিম তাৰ কোনো কথা নাই। এই মুহূৰ্তত গুৰু ঘৰলৈ গৈছোঁ, আমি গুৰু ঘৰলৈ গৈ আমি গুৰু ঘৰত সোমাই যোৱাৰ কথা কম নহয়। গুৰু ঘৰত সুন্দৰকৈ সোমাই সেই মুহূৰ্তখন ওলাই আহোঁতে যাতে আপুনি মনতে ভাবিব লাগিব, হে প্ৰভু হয়তো মই আৰু এই জন্মত তোমাক নেদেখিব পাৰোঁ, এই ভাৱটো আহিব লাগিব, পিছলৈ আহিব লাগিব। এনেকৈ হে প্ৰভু, তাতে উদ্ধৱে যেনেকৈ কৃষ্ণক কান্দিছিলে, কৃষ্ণক চৰণ ধুই কান্দিছিলে, সেই প্ৰভু তোমাক মই কেনেকৈ এৰি থৈ যাম, তুমি মোক আদেশ দিলেও মই যাব নোৱাৰোঁ এতিয়া। ঠিক তেনেকৈ গুৰি ঘৰলৈ সোমাই দি সেইখন কৰা হয়। সোমাই গ'লে নহ'ব, সোমাই গ'লে ভাৱ আছে, তাত ভাৱ আছে। প্ৰভু এই গৃহলৈ সোমাবলৈ ব্ৰহ্মাদি দেৱতাৰ শক্তি নাই, এই গৃহলৈ সোমাবলৈ, বুজিলে? প্ৰভুৰ গৃহদাই বেতৰ পঢ়া পাই বা হওঁ আমি কৰ্মণ বৰাক, এই গৃহলৈ যাবলৈ ব্ৰহ্মাদি দেৱতাই বোলে বেতৰ পঢ়া পাব লাগে। সেই গৃহদালৈ সোমাবলৈ মোক যেন আপুনি শকতি দিছে, সেনেকুৱা গৃহদাই বেতৰ পঢ়া পাই হওঁ আমি কৰ্মণ বৰাক। প্ৰভু আমি কিমান ডাঙৰ তোমাৰ গৃহলৈ আহিছোঁ, ওলাই আহোঁতে ঠিক তেনেকৈ ভাব লৈ আহিব লাগিব। হে প্ৰভু
এই মুহূৰ্তত এইকণ সময়ত তোমাক যেন দেখা পাই তোমাক যেন চৰণ সেৱা কায় বাক্য মনে অৰ্পণ কৰি আমি শুদ্ধ বিশ্বাসৰ শৰণ লৈ এই বাক্যখিনি ক'বলৈ সুবিধাখন পাইছোঁ মই পালোঁ ওলাই আহোঁতে সেই ভাৱটো আহিব লাগে হয়তো নাপাবও পাৰোঁ প্ৰভু হয়তো নাপাবও পাৰোঁ সেইখন মোক কৃপা কৰক প্ৰভু লোটক ওলাব লাগিব ভগৱন্তক নাম মতে লোটক ওলাব লাগিব হৃদয় স্তম্ভ হ'ব লাগিব কঁপিব লাগিব দগ্ধ হ'ব লাগিব শিলাময় হৃদয়ত কেতিয়াও ভক্তি নাথাকে সেইকাৰণে উদ্ধৱক বাৰে বাৰে কন্দা ওলাওঁতে কেলৈ দিলে উদ্ধৱক কন্দা ওলাওঁতে কেলৈ দিলে মই চকুটো ওলাব লাগিবই চকুটো কেইবাটা আগতে বাপ খুব হাঁহিলেও চকু ওলাই নালাগে চব কান্দিলেও চকু ওলাই হয় নহয় গতিকে চকু ভক্তি লোটক বুলি কয় এইটো গতিকে এই লোটক ওলাব লাগে তেতিয়াহে ভকতি বিয়াত কাম কৰিব এনেই আৰু শৰণ ল'লোঁ আৰু গোহাঁত সোমালোঁ আৰু গ'লোঁ এবাৰ সেইবাৰ ভাৱাৰ্থত লাগিব প্ৰথম ভাৱাৰ্থটো আপুনি কি কৰিবলৈ সোমাইছে ভগৱন্তক ভজোতে যিখিনি ভাৱাৰ্থৰ যোগেদি চকুৰ পৰা পানী ওলায় তাক লোটক বুলি অঁ আৰু কান্দিলে যিটো চকুৰ পানী ওলায় সেইটো চকুৰ পানী বুলি কি ক'লে চকুৰ পানী বুলি হয় কান্দোতে কোনোবাই আঘাত কৰিলে তেতিয়া কান্দোতে কয় বোলে চকু পানী ওলাই গ'লগৈ আমুকা মাৰিলে কান্দি গ'লগৈ অঁ সেইটো বেলেগ সেইটো চকু পানী বুলি কয় আৰু এই ভগৱন্তক ভজিবৰ কাৰণে ভক্তি প্ৰয়াসৰ যোগেদি যিখিনি হৃদয়ংগম কৰা হয় তাৰ যোগেদি যিকণ পানী চকুৰ পৰা ওলায় সেই পানীকণক লোটক সত্য কথা এইবিলাক নুই ক'ব কোনো এইবোৰ নুই ক'ব নোৱাৰে প্ৰভু কাৰণ আমি এতিয়া বুজিবলৈ টান পাওঁ আমি বিশ্বাস নকৰোঁ বিশ্বাস নকৰিলে নকৰে ৰক্ষা বিশ্বাস সেইকাৰণে মই আইসকলক কৈ আছোঁ সদায় যে কোনোবা এগৰাকী বেয়া কাম এটা কৰিছে আপুনি সেইবোৰ প্ৰতিযোগিতা নকৰিব আমাৰ যুগ হৈছে প্ৰতিযোগিতা আজিকালি কি হৈছে গম পায়নে আজিকালি এগৰাকীয়ে ক'ব আমাৰ ল'ৰাটোৱে আকৌ মোবাইলটো ভাতখন দিলেহে খায় ভাত সেইটো বাৰু জ্বৰ কৰা হ'ল নে বাৰু সেইটো বাৰু কি কৰিলে বাৰু সেইটো ধ্বংস কৰি নাই বাৰু সেই আমাৰ ল'ৰাটোৱে আকৌ মোবাইলটো এই ৰিচিভ কৰিলে দি থৈ ভাতটা খায় শেষ শেষ দহ নহয় অঁ তাৰপৰা থানলৈ যাব থাকি দিবলৈ নামঘৰ যাব থাকি দিবলৈ নামঘৰলৈ তাক নামঘৰত থাকি দিয়াৰ পিছত আকৌ চেল্ফি মাৰি দিয়ে চেল্ফি মাৰিব তাই বাপটো চেল্ফিত সেইটো বাৰু চাকি দিয়া হ'লে বাৰু তাক আমি কি দুখ কৰি সেইকাৰণে আমাৰ উপায় নাই এতিয়া একেই আমি উপায় নাই আমাৰ কি দিন আহিলে ইণ্টাৰনেট হোৱাৰ কাৰণে মানুহৰ মনৰ ভাৱবোৰ বেছি বিশৃংখলাৰ সৃষ্টি হয় মই চেহেৰাটো ভালকৈ কেনেকৈ এটা মাৰি ইণ্টাৰনেটত দিব পাৰোঁ মই আজি প্ৰাদেশিকলৈ গৈছোঁ প্ৰাদেশিকত কিমান মানুহ হৈছে তাৰ লগতে মোৰ নিজৰ এটা মই কেনেকৈ দিব পাৰোঁ কি দিন আহিলে এতিয়া আপুনি এইবাৰ যোৰহাটলৈ গৈ দেখিলোঁগৈ গোটেই অকল চেল্ফিয়ে মানে যাকে যোনে গেটক লৈ ক'ৰবাক লৈ অকল চেল্ফি এই বিষয়টো কি বিষয়তে ভুলহীয়া কৰিলোঁ ভুল তাৰ ফালে চিগালে চাখনো হৈ লৈছোঁ কি ধুনীয়া ধুনীয়া ভক্তিমূলক বৰগীত দিয়া আছে কি ধুনীয়া ভাষণ দিয়া তাত নাই মানে ইফালে গৈছে এইটো চেল্ফি অকল চেল্ফি মানে প্ৰাদেশিক হ'ল চেল্ফি কোনে কিমান ভাল কাপোৰ পিন্ধিব পাৰে কোনে হাতত মোবাইল ল'ব পাৰে তাৰ ব্যৱস্থা থাকিব মই সাধাৰণ হিচাপে ল'ব না মই সাধাৰণ হিচাপে কথাটো কৈছোঁ তুলনাটো আনিছোঁ আজিকালি বহুত মাকে কেতিয়াবা জ্বৰ পায় গ'লে মানে লোট হয় গহনা গান্ধী লোট হয় কাৰ লোট হয় চব মাইকী মানুহৰ হয় কাৰ ব'লক আচ্ছা চাব অলপ বাঢ়ি দিওঁ আমি 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 মাক এখেতে কৈছে মাক সকলোৱে মুখ্য আৰু মাকেই মূল হয়নে তো এই যে আমি ল'ৰা বা ছোৱালী জন্ম দিব বা দিম নহয় এই উঠি অহা ল'ৰা ছোৱালীবিলাকক এনেকুৱা জেগাবিলাকত যদি আমি কিন্তু তাতে আমাৰ ভুল হৈ যায় কাৰণ আমি আজি কৈ আছোঁ কিমান পঢ়ি আছোঁ তেনেকৈ কৰি গুচি যাওঁ কিন্তু আমি আমাৰ ঘৰবিলাক ছোৱালীয়ে হওক বা ল'ৰাই হওক সমানে নহয় পিছত ল'ৰা ছোৱালীখিনিয়ে এইখিনি ৰাখিব লাগিব তেওঁলোকক যদি আমি চেল্ফিতে ৰাখি দিওঁ সেই কথাটোকে এতিয়া কৈ আছে বিষয়টো এতিয়া মাকক সুধিছে ভক্তিৰ কথা না আমাৰখিনি দিন গ'ল আৰু
লাগিলে পুতেকক ভক্তি কথা মাকে সুধিছে পুতেকক ভক্তি কথা কাৰণটো কি এতিয়াতো কৈ আছো আমাৰ দ্বিতীয়ৰ ভিতৰত এই বাপে উঠনি কৰিব 9গৰাকী কইনাৰ পিছত 10 নম্বৰজন এই কপিল হ'ল কপিলৰ লগত একাদশ লগ হ'ল কি মন আৰু 10 নম্বৰটো অজামিলৰ সন্তান কি আছিলে নাৰায়ণ প্ৰভু ভগৱন্তই হিচাপে এইজন আছে থকাৰ কাৰণে সেইজনকহে দেৱহতী মাতৃয়ে স্তুতি কৰিছে যে মই পৃথিৱীলৈ আহিলোঁ পৃথিৱীত জন্ম দিয়াৰ পিছত তোমাৰ কথামতে সন্তান প্ৰসৱ কৰিলোঁ কিন্তু সেই সন্তান প্ৰসৱ কৰিলোঁ যদি তোমাৰ ওচৰত মোৰ মতিটো নাই মায়াত ক'ত আবদ্ধ হ'ল মায়া কেতিয়া কথাটো বিচাৰিব লাগিব বোলে যে মই অকল ল'ৰা ছোৱালী খোৱা বোৱা পিন্ধা উৰা খেতি পথাৰতে ব্যস্ত থাকিলে নহ'ব তাৰ পৰা ব্যস্তৰ পৰা ওলাই আহি পুতেকৰ ওচৰত বহিব লাগিব নমূলীয়া পুতেকৰ লগত বহিব কনিষ্ঠ পুত্ৰ বুলি কৈ গ'লো কনিষ্ঠ পুত্ৰৰ লগত বহিলেহে এই কথাখিনি তাৰমানে কি হ'ল নায়িকাৰ উৎসৱ এখন নায়িকাৰ নিচা এখন হৰিভক্তসকল আমাৰ ইয়াত এতিয়া ডাঙৰ সৰু কোনো ভেদাভেদ সকলোৱে একে সমানে বাক্য কৰে সকলোৱে শুনিবলৈ পায় সকলোৱে সমভাৱে লৈছে এতিয়া সেই বস্তুটো আনিবৰ কাৰণে আমাক দেখুৱাইছে আমাক আকৌ এটা দেখুৱাইছে যে কনিষ্ঠ পুত্ৰজনৰ নামহে ৰাখে আমিও ভগৱান মই কলিয়া আগতে আমি মনুষ্য কনিষ্ঠ মানুহটো কনিষ্ঠ ক'ব লাগিব কাৰণ আমি 84 লাখ জন্ম লৈ আহিছিলোঁ আকৌ জন্ম ল'লে পিছতে মনুষ্য পাইছে হয় নহয় ভগৱান কৰি মনুষ্য পাই মনুষ্যটো কোমলীয়া হয় নাই হয় নহয় গোটেই কথাখিনি শাস্ত্ৰ কথাখিনি ভগৱন্ত যেন মধু বাঁহীত যেন 1616টা গীতিৰে মোৰ কৰিছে তাৰ অৰ্থটো কি বাৰু এজন বাঁহী বাদকৰ ওচৰত এটা বাঁহী মাতত গোটেই জগতখন মিলিব পাৰে নাব সেইটো কথা হ'ল নাব আছে সত্য কথা এইটো এই বাঁহীটো হ'ল এই দেহটোক কথা দেখুৱাইছে এই দেহটোৰ কথাই দেখুৱাইছে কাৰণ এটা বাঁহীত 7টা ফুটা থাকে নাথাকিব হয় নাব আমাৰ এই বাঁহীটোত 7টা ফুটা এই 7টা ফুটা দেই এই বাঁহী 7টা ফুটাই নাই তলখিনি সেইটো অৰ্ধত হিচাপ নাই মানে নাভিবা ওপৰলৈ আমাৰ সকলো বস্তুখিনি লগত থাকে এটা কৈছে সেইকাৰণে কৈছে তাত লিখিছে মাধৱদেৱে লিখিছে হৰে ৰবাং শিৰ ভাই হৰি বাঁহীটো কাণটো শুনা হাত গোটা ৰন্ধে জানা প্ৰকৃতি প্ৰথম কওকচোন সৃষ্টি ডিমটা ভাঙি থাকোঁ 7টা ফুটা আকৌ সৃষ্টি হ'ল এটা ডিমত চাব এইকেইটা সৃষ্টি হয় আগত কোমলয়া নুলিছয় ৰন্ধ মধ্যে চালি ভগৱন্ত কোমলীয়া আঙুলিকেইটা ৰন্ধনে ফুটাকেইটা এই 7টা ফুটাত চালি পিনি পৰময়ানন্দে বাবে কৃষ্ণ বনমালী তেওঁ যদি তাৰ নধৰে নহয় আমাৰ চকুহে টিক নকৰিব বাঁহীয়ে এটা ফুটাই মাত দিয়ে আমাৰ এই বাঁহীটোৱে এটা ফুটাই মাত দিয়ে এইকেইটা হ'ল সুৰ ধৰা তাল ধৰা গতিকে এই তত্ত্ব একদম সম্পূৰ্ণ ভাগত ভাগ গোটেই ভাগ প্ৰথমে তৃতীয় চৰণ দ্বিতীয় তৃতীয় চতুৰ্থ জানা সৰু পঞ্চদশ নামি এইটো লিখি দিলে একদম গোসাঁই হয় নব এইটো একেই কথাই এই দেহতে আছে সকলো কথা ইয়াতে পাব বিচাৰি কিন্তু ভকত সংগম লাগিব যিমান তত্ত্ব জনপ্ৰিয় ভকতৰ সৎ সংগ নাপালে আমি ভকতি কেতিয়াও আমি বীজ গজালি নিমিলে যেনেকৈ বায়ু মাটি আকাশ নাপালে বীজে গজালি নিমিলে ঠিক তেনেকৈ আমি সৎ সংগ নোপোৱালৈকে আমাৰ ভকতি গজালি নেবাঢ়ে মানে ভকত সংগ লাগিবই ভকত নহ'লে আমাৰ কোনো পৰ্যায় ৰক্ষা নাই আমি বৰতাল কোবাই যি 24 নামঘৰত বহি থাকোঁ শাস্ত্ৰ চব জানো নহ'ব সৎ সংলাপেহে আমাৰ কৰ্ণে গৈ হৃদয়ত স্থিতি হ'ব আমি শুনিব লাগিব শ্ৰৱণ আৰু শুনিব লাগিব দিছে নহয় জানো হেৰিয়াত আমাৰ গুৰুজনাই দিছে কথা দিওঁতে নহয় জানো কৃষ্ণকো পাইবাৰে কাৰণে ভকতে পন্থ ইয়াকো কয় মহা ভাগৱত গ্ৰন্থ শুনাব গতিকে যেতিয়ালৈকে মানে
ভকতৰ সং নলয় নহ'ব 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 আৰু মই যিমান সুলভ পোৱা নাই তাৰ গাঁও নহ'ব নহ'ব গতিকে সেইকাৰণে কৈছোঁ যে আমি আজি পানিকা প্ৰাথমিক শাখাত আমি আজি যিভাগ অনুষ্ঠান আমি আপোনালোকে আয়োজন কৰিলে আমাক যি মহান দায়িত্বভাগ দিলে সময় নাটনি হৈ আহিছে দৰকাৰ কৰোঁ গতিকে আজি প্ৰাথমিকৰ যিটো একত্ৰিত দেখিছোঁ যিটো মানে পৰিৱেশ দেখিছোঁ মোৰ ইমান আনন্দ লাগিছে ফটকৈ এভাগ অনুষ্ঠান ইমানখিনি ভকত পাইছোঁ নহ'ব এই অনুষ্ঠানটোত যিজনে আজি মহান দান অনুদান আগবঢ়ালে তেওঁ কমটি ভাগ্য নহয় তেওঁ পৰিয়ালবৰ্গও কমটি ভাগ্য নহয় এই বতৰ ডাৱৰীয়া কিয় আহিছোঁ আমি খাবলৈ আহিছোঁ ইয়ালৈ কোনোবা খাম বুলি আহিছোঁ মই ইয়ালৈ কোনো অহা নাই এটা অনুষ্ঠান হ'ব এজন বাপে এটা মানে শ্ৰেষ্ঠ বাদ্য দেই দবাটো বৰ ডাঙৰ বস্তু কাৰণ দক্ষিণাক বেজা কৈছিলে দবা বাজক শংখ বাজক বাজক সৰু কোনোবা জয়াং অসম বুজি হয় নহয় দক্ষিণাক বেজবাই কৈছে নেকি দবা ডাঙৰ লৈছে কিন্তু হয় নহয় ঠিক এইবোৰ কথা আছে হয় নহয় আগত কিন্তু মৃদংগ কৰা আছে আগত গতিকে আমি আৰু ব্যাখ্যা নকৰোঁ পাঠেকক আৰু কোনোবা যদি ক'বলৈ আছে ক'ব দেই সময় হৈছে ক'বা আমি ব্যাখ্যা ক'বা চাওক আমি ব্যাখ্যা নক'বলৈ ব্যাখ্যা কৰা নাই কিন্তু এটা কথা আমাক দেখাই গৈ আছে এই যে ল'ৰাই মানে এই প্ৰহ্লাদ মানে চাওকচোন গতিকে আমি সেইসকলক এনেকৈ পোৱালে তেওঁলোকে আমাক ৰাখিছে কোনো ৰক্ষা নহ'ব ঈশ্বৰ আমি বুজিবলৈ আমি এতিয়া তোমালোকৰ প্ৰতি আমাৰ আশা হ'ব পাৰে আমিবোৰ গ'লোঁ আৰু যুৱক প্ৰজন্ম যিসকল যুৱক যুৱতী উঠি আহিছে সেইসকলক আমি শ্ৰীমন্ত শংকৰদেৱ সংঘই আশা কৰি আছোঁ যে প্ৰত্যেক যুৱক যুৱতীসকল আগবাঢ়ি আহক আহিছে কেলৈ নাহে আহিছে সেৱা বাহিনীৰ যি দৌৰ সেৱা বাহিনী আমাক যি অসীম শক্তি দেখুৱাইছে আমাক আমি সেইখিনি দেখি আমি আনন্দ নহয় জানো কিমান আনন্দ পাই আছোঁ আমি এতিয়া সেৱা বাহিনীয়ে এই যোৰহাটত যিভাগ দেখুৱালে আমাৰ আদৰ্শ এইবোৰ আমাৰ ধেমালি আদৰ্শ নি এইবিলাক আৰু বেলেগ অঞ্চলত পাম নাপাই এইখিনি হোৱাত ভাগ এইখিনি দেখিলে আমাৰ ভাগি যায় দেখিও শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কি আদৰ্শ এইখিনি আমি যদি তাত যদি আমি বুজিবলৈ নাযাওঁ শ্ৰীমন্ত শংকৰদেৱ সংঘক যদি আমি নিন্দাওঁ তেতিয়া আমাৰ ঘটনাটো আছে নহয় প্ৰহ্লাদে কৈছিলে যত দেখা ব্যাঘ্ৰ তলত গিৰি পঞ্চভূজ সভাটো আচন্ত নাৰায়ণ মই যে দেখোঁ সেই আচন্ত সভাত মল্ল চকু নিমিতে নেদেখে এতিয়া মল্ল চকুটোক আমি মেলিব লাগিব মেলিবলৈ চেষ্টা কৰিব লাগিব কেতিয়া মেলিব লাগিব প্ৰভুৰ চৰণত সেৱা কৰিবৰ যোগ্য এই মনুষ্য দেহটোৱে পাইছোঁ জীৱন এই জীৱটোৱে যদি প্ৰভুৰ চৰণ সেৱা নকৰোঁ ভকতৰ চৰণ যদি সেৱা নকৰোঁ মোৰ মূৰটো ডাঙৰ বুলি যদি থিয় হৈ থাকোঁ সি যদি আমি চৰণত দিব নোৱাৰোঁ ভকতৰ পদবিলাক যদি সিহঁত ল'ব নোৱাৰোঁ তেতিয়াহ'লে আমাৰ জন্ম লোৱা মনুষ্য জন্ম লোৱা সাৰ্থক নাই এতিয়া কিয় হ'ব আপুনি কি হ'ব মানে ব্ৰহ্মত কি হ'ব মানে মাধৱপুৰ সেইটো দেখিছে আকৌ লাষ্টত গৈ কি হ'ব কৰিব কোনো টকা একো নহয় তেতিয়া ক'ব আৰু তেতিয়াহে আকৌ ভাৱ নাই ৰূপালে কি গতি কৰিলে তেতিয়া ক'ব আকৌ হয় নহ'ব তেতিয়া কাম নহ'ব কিন্তু বৰগীতৰ প্ৰত্যেক বৰগীতৰ এটা ষ্টল লিখি দিছে আকৌ দেই আশাবিলাক কামত নাহেগে নহয় এই মোৰ কাৰণে নহ'ব নহয় তুমি এতিয়া অফাৰলে নকৰে এই মোৰ অফাৰ কৰিব লাগিব চেতনতা বুলি ভাওনাখনতে তেনেকুৱা হ'বগে নহয় তেনেকুৱা হ'ব নাই শেষত গৈ নহ'ব মূৰ্খ তেনেকুৱা নহ'বগে কচোন ইমান ডাঙৰ পতাবী গজেন্দ্ৰটোৱে ইমান পতাবী গজেন্দ্ৰটোৱে টানি আছে সাধাৰণ এটা ঘৰিয়ালক এইবোৰ গোটেই চাই আছে হাঁহি আছে কমটি কথা নকওঁ যাওক মই ভাই পাওঁ আহোঁ নকওঁ হে ৰাম ভক্তি হে কল্যাণ পথ কহিলো বুজাই ঈশ্বৰত চিত্ত দিলে মুকুত হুৱায়
সমস্যাত পৰিলে হেমন্ত হেৰি কৰিলে ঘূৰাই দিয়ে। হে ৰাম বিষয় সত ভৈলে আতিবদ্ধ হৈ মন শুদ্ধ হেতু ভক্তি বিনে আন নাই। হে ৰাম ভক্তি হে কল্যাণ পথ কহিলো বুজাই ঈশ্বৰত চিত দিলে মুকুত জয় ৰাম জয় নাৰায়ণ জয় কৃষ্ণ জয় জগদ্গুৰু শ্ৰীমন্ত কৃষ্ণ হৰি অপরাধ বিনাশন তজু নাম নারায়ণ জানি নামে পকিল করণ আনগতি নাইকে মরণ অপরাধ আমার করি দুই লৈ আহিল হৰি মুকৰ ৰক্ষা কৰি ৰাম কৃষ্ণ হৰি ৰাম শ্ৰীমন্ত শংকৰ হৰি কৃষ্ণ হৰি দুই এজন মানে সহায় কৰিবৰ কাৰণে